নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম সূৰ্যৰ বিষয়ে। সূৰ্যনো কি, প্ৰকৃততে ই কেনেকৈ আমাক পোহৰ দিয়ে, সূৰ্যইনো কেনেকৈ সেই শক্তি পায়, কেনেকৈনো সূৰ্যটো সদায় জ্বলি থাকে, সূৰ্যই সেই শক্তি ক'ৰ পৰা পায়, সূৰ্যই আমাক কি ব্যৱস্থাৰ দ্বাৰা কেনেকৈ পৃথিৱীত পোহৰ বিলাই ফুৰে, সেইখিনি বিষয়ে জানিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আইনষ্টাইনৰ সূত্ৰটো নিশ্চয় আমি জানো, E=mc² সূত্ৰটো জানো। ইতিমধ্যে মই আগৰ ভিডিঅ'ত কৈছোঁ E=mc² সূত্ৰটোৰ পৰা এটা সিদ্ধান্তত উপনীত হ'ব পাৰি যে এটা বস্তুৰ ভৰ, এটা বস্তুৰ মাছ এনাৰ্জিলৈ ট্ৰেন্সফাৰ কৰিব পাৰি, এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰি। অৰ্থাৎ এটা বস্তুৰ ভৰক এনাৰ্জিলৈ সলনি কৰিব পাৰি। আৰু সেই সূত্ৰটোৰ সহায়তেই আমি ভালকৈ বুজি পাম সূৰ্যইনো কেনেকৈ আমাক পোহৰ দি থাকে, সূৰ্যটোনো কেনেকৈ জ্বলি থাকে। ঠিক আছে, যেতিয়া দুটা এটম বা পৰমাণু লগ খায়, সৰু দুটা এটম লগ খায়, উদাহৰণস্বৰূপে হাইড্ৰজেন, তেতিয়া সিহঁতি এটা নতুন এটমৰ সৃষ্টি কৰে আৰু তাত এনাৰ্জিৰো সৃষ্টি হয়। নতুন যিটো এটম হ'ব তাৰ ভৰটো আগৰ দুটা এটমৰ ভৰৰ যোগফলতকৈ অলপ কম হয়। আৰু সেই ভৰৰ ডিফাৰেঞ্চটো যে আহিল, ভৰৰ পাৰ্থক্যটো যে আহিল, অৰ্থাৎ আগৰ দুটা এটম আমি যোগ কৰিলে যিমান ভৰ পাম, সেই এটম দুটা লগ খাই নতুন এটমটো সৃষ্টি কৰিলে সেই নতুন এটমটোৰ ভৰ, মাছটো আগৰ দুটাতকৈ কম হ'ব। তাত যিটো ভৰৰ পাৰ্থক্য আহিল সেই ভৰখিনিয়েই এনাৰ্জিলৈ, শক্তিলৈ ৰূপান্তৰ হয় আৰু সেই শক্তিকে আমি পোহৰ হিচাপে পাওঁ। আৰু সেই পোহৰকে আকৌ আমি পুনৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। ছ'লাৰ ছিষ্টেমৰ সহায়ত সূৰ্যৰ পৰা পোৱা সেই শক্তিক, সেই পোহৰক আমি পুনৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। এতিয়া সূৰ্যটো সেই প্ৰক্ৰিয়াটোৱে হয়। তাত ফিউজনৰ কাৰণে, হাইড্ৰজেন ফিউজনৰ কাৰণে সূৰ্যত নতুন এটমৰ সৃষ্টি হয় আৰু তাত যিটো ভৰৰ পাৰ্থক্য আহিল সেই ভৰখিনি এনাৰ্জিলৈ ৰূপান্তৰিত হয় আৰু সেই এনাৰ্জিখিনিয়ে আমি পোহৰ হিচাপে লাভ কৰোঁ। এক তথ্য মতে সূৰ্যটো সৃষ্টি হোৱা প্ৰায় 4.5 বিলিয়ন বছৰ হ'ল আৰু সূৰ্যটো আৰু 5 বিলিয়ন বছৰ জীয়াই থাকিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। এই চেনেলটোত বিভিন্ন ধৰণৰ এনেকুৱা কথা দিয়া হ'ব, গতিকে ভৱিষ্যতলৈকে বিজ্ঞানৰ বিভিন্ন কথা জানি থাকিবলৈ হ'লে, বিভিন্ন ধৰণৰ আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব। আগৰ ভিডিঅ'খিনিৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰিব। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।